নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে কচুগুটি ল'ৰা। আৰম্ভণিতে ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো এটা ধেমালিৰ বাবে বনোৱা আছে, যাতে কোনো গাত পাতি নলয়। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. ভুল ধাৰণাত নাথাকিবা, ভদ্ৰ কেৱল মুখখনহে, মই নহয়। ভুল ধাৰণাতে মই আছিলোঁ। মই ভাবিছোঁ তই কেলা ভদ্ৰ হ'লি, এতিয়াহে গম পাইছোঁ তই কেলা আগতকৈ বেছিকৈ অভদ্ৰ হৈ গ'লি। ভুল ধাৰণাত নাথাকিবা, ভদ্ৰ কেৱল মুখখনহে, মই নহয়। আৰু তোৰ মুখখন ভদ্ৰ নহয়, বহুত অভদ্ৰ। তোৰ মুখখন কেলা এনেকৈ লাও পাত কচু পাত ন, যাকে তাকে কেলা একদম খোজাই ফুৰ। পাখুৰি অলপ ভাল হ। মই ছোৱালী হৈ কেনে চবৰ লগত ইমান জেং কৰি ফুৰোঁ, আৰু তহঁতে ভাব না, যদি মই ল'ৰা হ'লো হয় কি হ'ল হয়। তই কি কৈছ? ছোৱালী হৈ বহুত জেং কৰিছোঁ, ল'ৰা হোৱা হয় আৰু কি হ'লে হয়? তই যদি ল'ৰা হোৱা হয় ন, বিটা কৈছোঁ ডাইৰেক্ট কেলা গৰু পিটন খালী হয়। তই ছোৱালী বুলি বাচি গলি দেই ভণ্টি। মই ছোৱালী হৈ কেনে চবৰ লগত ইমান জেং কৰি ফুৰোঁ, আৰু তহঁতে ভাব না, যদি মই ল'ৰা হ'লো হয় কি হ'ল হয়। ছোৱালী মানুহেতো ইমান জেং নকৰে। এতিয়া কেলা এইজনীৰ ওপৰত মোৰ সন্দেহ হৈছে, ই ল'ৰা নে ছোৱালী? না কেলা তই হিজিৰা বে। মোৰ অকাত চাব কাৰণে তোমাৰো অকাত হ'ব লাগিব। তোৰ অকাত চাবলৈ ন মোৰ একো দৰকাৰ নাই। তোৰ মুখখন চাই গম পাওঁ মই তোৰ অকাত কিমান। তোৰ অকাতটো ন মোৰ কেলা ফাটা জাঙিয়া পেণ্টটো সমান। আৰু সেনেকা অকাতক ন মই মাথাত কেলা চৰচৰাই মুতি দিওঁ। মই আলুৰ চব্জি হ'ব নোৱাৰো, মোৰ ভূমিকা অলপ কেৰেলাৰ নিচিনা। মই জানো তই আলুৰ দৰে কেতিয়াও হেল্ডি টাইট হ'ব নোৱাৰ। তই কেৰেলাৰ দৰে লেলাপোৱা পৰা। মই জানো কেলা তই আগৰ পৰাই লেলাপা পৰা সেই কেৰেলাটোৰ দৰে। সেইকাৰণে আলু হ'বলৈ চেষ্টা নকৰিবা টাইট আৰু হেল্ডি, নহ'লে কেলা বেছিকৈ লেলাপা পৰি যাব। ডাইৰেক্ট মুখৰ আগত কথা ক'ব দম ৰাখো, সেইকাৰণে কোনো মানুহে মোক দেখিব নোৱাৰে। এইজনীয়ে বোলে ডাইৰেক্ট মুখৰ আগত ক'বলৈ দম ৰাখে। তই কেলা মোৰ মুখৰ আগত দম ৰখা কথা নকবি। তোক যদি ওচৰত মই দেখা পাওঁ কেনেবাকৈ ন, বিদ্যা কৈছোঁ হালোৱাই গৰুক যেনেকৈ ধান খালে দৌৰাই পিটন দিয়ে নহয়, ঠিক তেনেকৈ তোক কেলা দৌৰাই পিটিম মই। সেইকাৰণে মোৰ মুখৰ আগত একদম নাহিবি কেলা, এটাও কথা নকবি মোক, নহ'লেতো পাবি আৰু তই। এইটো এটা অলাগাদ্ধ জধামূৰ্খ। এইটো আধা কাপোৰ পিন্ধি পেলাই ৰিলচ বনাই আছে। পাৰিলে মায়েৰ পেটিকুইট আছে যদি ন, পেটিকুইটটো পিন্ধি পেলাই ৰিলচত বনাবি। কেইটামান লাইক যদি পাওঁ যদি পাই ল'বিগৈ মায়েৰ পেটিকুইটটো জহতে। ছোৱালীবোৰ প্লিজ ভিডিঅ'টো নাচাবা। মই ল'ৰাবোৰক কৈছোঁ, আজিৰ দিনত এনেকুৱা হৈ গৈছে প্ৰায়ভাগ ল'ৰাই ছোৱালী এগৰাকীৰ দেহটোহে পচন্দ কৰে। এইটো এটা নৰপিশাচ। ই কেলা ছোৱালীক ভাল নাপায়, ছোৱালী দেহটোহে ভাল পায়। এই নৰপিশাচটোক ন পালে এনেকুৱা জাউলি কোবন দিম ন। এইটো মই কিয় ক'লোঁ তোমালোকক মই কৈ আছোঁ, ই মানে খালি ল'ৰাৰ ওপৰতহে ভিডিঅ' বনায়। ল'ৰাবোৰক কৈছোঁ, মই ল'ৰাবোৰক কৈছোঁ, আজি ল'ৰাবোৰে এনেকুৱা কিহৰ বাবে ই মানে খালি ল'ৰাৰ ওপৰতহে ভিডিঅ' বনায়। ল'ৰাই ছোৱালীজনীক অমুক কৰি পেলাই এৰি দিলে, ল'ৰাটোৱে ছোৱালীজনীক ব্যৱহাৰ কৰি পেলাই এৰি দিলে, ল'ৰাটোৱে কিয় এনেকুৱা কৰিলে, ল'ৰাটোৱে ছোৱালীজনীক এৰি দিলে। সি মানে ল'ৰাৰ লগত ইমানেই প্ৰব্লেম তাৰ, সি কেলা নিজকে ছোৱালী বুলিহে ভাবে এতিয়া। এটা ডাঙৰ প্ৰশ্ন দেই, চৰ্দি হ'লে যে নাক বন্ধ হৈ থাকে, হাগনি হ'লে পকৰ বন্ধ কিয় নহয় বাৰু? পাখুৰীজনীয়ে কি কৈছ? চৰ্দি হ'লে ক'লে নাক বন্ধ হৈ যায়, হাগুনি হ'লে কিয় পকৰ বন্ধ নহয়? পকৰ বন্ধ হ'ব, তই কেলা মোৰ ওচৰলৈ আহিব লাগিব। তোক ন দুই চাইডৰ পৰা খিলা মাৰি দিম ন, তোৰ হাগা মোটা দুইটা বন্ধ হৈ যাব। তোক
গাইছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট এটা দি দিব তেতিয়া মোৰ জছটো মানে দুগুণ পাওঁ তোমালোকে প্লিজ কমেণ্ট দিবলৈ নাপাহৰিবা আৰু নেক্সট ভিডিঅ' আহি আছে জল্দি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘল্টিংটো বজাই বাল্টিংটো ফুটাই দিবলৈ নাপাহৰিব গাইছ বাল্টিংটো ফুটাই দিয়ক ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্ট এটা দি দিয়ক প্লিজ মোৰ তেতিয়া জছ আহিব নেক্সট ভিডিঅ' সোনকালে আহি আছে তোমালোকৰ ওচৰলৈ তো আজিলৈ বাই বাই